বহুত দিন পিছত এটা ব্লগ বনাবলৈ কাৰণে আহিছোঁ আৰু এতিয়া হৈছে ৰাতিপুৱা 5টা বাজিছে। তো আজি সোনকালে উঠি গ'লোঁ, দেওবাৰ। দেখাই আছোঁ আজি কিহৰ প্ৰিপেৰেশ্যন চলিছে। তো কেমেৰাটো ঘূৰাই দিলে গম পাই যাব কেনেকুৱা প্ৰিপেৰেশ্যন চলিছে। এইটো কেমেৰাটো ওলাই লওঁ। প্ৰথমে আঁঠুৱা উঠোৱাই নাই, 5টা বজাত জাষ্ট মই উঠিলোঁ। উঠি পেলাই প্ৰথমে কেমেৰাটো চাৰ্জ দিলোঁ অলপ। কেমেৰাটো এটা ফাষ্ট চাৰ্জ দিওঁ। তাৰপিছত মই গাটো ধুই লওঁ আৰু লগৰকেইটাক ফাৰ্ষ্ট ফোন কৰোঁ। তাৰপিছত দেখাই আছোঁ আজি ছানডে ক'ত যাম, কেনেকৈ কি কৰিম। প্ৰথমে এইটো চাৰ্জ দি লওঁ, এইটো মালটো খুলিব লাগিব। বাইক লওঁ আৰু ওলাওঁ। সেইটো লগৰটো আহি গ'ল, ৰাস্তাত ওলাই বাকীখিনি দেখাই আছোঁ। বাইক ষ্টাৰ্ট হৈ গ'ল আৰু ষ্টাৰ্ট কৰোঁতে যাত্ৰা দেখাই আছোঁ ক'লৈ যাম, কি কৰিম। আৰু আগত আছে লগৰ এটা, তাক উঠাই লওঁ। আমাৰ মেইন হিৰো ছাৰ আহি গ'ল আৰু এইটো মোবাইল ফিট কৰি আছে। তো এতিয়া আমি যাত্ৰা ষ্টাৰ্ট কৰোঁ। এইটো কাটি দিম আৰু ভিডিঅ'ত মই এনেকুৱাকৈ আহিছোঁ মিৰৰত। আৰু চাবিৰে মাথা কৰিছে, চাবিৰ হাউ ৱাজ দ্য জোছ হাঁহিছা হ'ল। গৈ গৈ চাওঁ, এতিয়া আমি বকুল ফ্লাইঅভাৰটো পাৰ হ'লোঁ আৰু গৈ থাকোঁ আৰু চিধা। আমি পাই গ'লোঁ তিনিচুকীয়া আৰু এতিয়া বাজিছে 6:17 আৰু এতিয়া তিনিচুকীয়া ষ্টেচন মানে টাউনৰ এইফালে সোমাই ব্ৰেকফাষ্টটো কৰি লওঁ। কৰি মেলি আমি যাম আকৌ আগলৈ। বলক আমি ব্ৰেকফাষ্ট কৰোঁ নে কি কোৱা চাবি? চাহ একাপ খাই লওঁ। অ' চাবি চাহ খাবি নে? ভাল খাবি, চাহ একাপ খাই লওঁগৈ। আজি মই নিজে কেমেৰাত নোলাওঁ, মানে খুব কম ওলাম আৰু তোমালোকক তুলিম আৰু মই ভিডিঅ'টো বনাম। মানে আজি মই ট্ৰাই কৰিছোঁ নোলাবলৈ। এইটো চাহ ৰাস্তা কিনাৰ দাদা চাহ লাল চাহ দিব। हाँ हाँ बना के दीजिए ना। तिनसुकिया আহিলে हिंदीत কথা পাতিব লাগিব, सीधा কথা है ना। तिनसुकिया में assamese नहीं बोलता ना लोग, बोलता है कि नहीं? बिना चाय का तिनसुकिया में आ गया, हिंदी में बात करो। असम की ऐसी की तैसी, কিন্তু আমি অসমীয়াতে পাতিম। দাদা মোক লাল চাহ দিব দেই। हाँ लाल चाह में जी। তো এইটো তিনিচুকীয়া ষ্টেচনৰ আমি ফ্ৰণ্টত ৰাস্তাৰ কিনাৰত চাহ খাম। এটা এক্সিডেণ্ট হৈ গ'ল ফ্ৰণ্টত, বাইকখন মাৰি দিলে। ৰাতিপুৱা এটা বেয়া অৱস্থা। দুখ পালে নেকি মানুহটো। বেয়াকৈ এক্সিডেণ্ট হৈ গ'ল। বেয়াকৈ এক্সিডেণ্ট বেছি লাগি গ'ল নেকি? এইখন গাড়ী এইটো হ'ল অৱস্থা। আমি আহি এতিয়া পালোঁ ডুমডুমা টাউনৰ পৰা আৰু অলপ দূৰ যোৱাৰ পিছত আমি ক'ত যাম আৰু লেফ্ট টাৰ্ণ ল'ম, ৰাইট টাৰ্ণ ল'ম, চিধা যাম। বলক ডুমডুমা টাউনৰ পৰা আগলৈ গৈ থাকোঁ। এতিয়া ৰূপাইৰ পৰা ভিতৰলৈ সোমাই গৈ আছোঁ আৰু চব ল'ৰা ছোৱালীবিলাক পূৰা দৌৰি আছে। আজি কিবা এনভাইৰনমেণ্ট ডে না, এনভাইৰনমেণ্ট ডেৰ কাৰণে পূৰা দৌৰি আছে। আমিহে দৌৰা নাই, আমি বাইক লৈ দৌৰিছোঁ। ৰূপাই নেকি এইখিনি? অঁ আমি কাকপথাৰ আহি পাই গ'লোঁ। কাকপথাৰত এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ। মোৰটো ক'ত? দুটা দিছে, মই তোমাৰটো খাই দিওঁ। এতিয়া মোক দি দিব, ইয়াত খাই লওঁ। তাৰ জেগাত মই বহি দিলোঁ, পিছত বহিব আৰু। এইটো আপুনি ইয়াত দিব, এই তাতে দি দিয়ক, একো নাই। বেগটো এইফালে দি দে না। তো আমি চাহ তাহ খাই ল'লোঁ, চাবিৰে পে'মেণ্ট কৰি দিলোঁ, এতিয়া হৈ গ'ল। এতিয়া আমি আকৌ নতুনকৈ ষ্টাৰ্ট কৰোঁ। হাঁহিটো চা। তো আমাৰ ৰাইড দিয়াৰ পৰা আকৌ ষ্টাৰ্ট হৈ যাব। আমি যাম বলা হ'ল। যাব লাগিব মই অৰুণাচললৈ। পুৰা জেকেট নতুন কিনি ল'ৰা আৰু মানে প্ৰ' হৈ আহিছে আজি। আমিহে আৰু পুৰণা কাপোৰ পিন্ধি আহি গৈছোঁ। এইবিলাক চাবিৰ কিনিবি নেকি? এইবিলাক শাল চেগুন কিবা হ'ব আৰু। চেগুন নহয় এইবোৰ, শাল গছ হ'ব নেকি? শাল গছ গ'লোঁ। ইয়াত এটা ধুনীয়া জেগা দেখি ৰখিছোঁ, দেখাই আছোঁ আপোনালোকক কিমান চালিয়া প্লেচটো। বাইক ৰখাই দিলোঁ, জেগাটো দেখিলে গম পাব। ইয়াতে ফটো তোলা হ'ব অলপ। এনেকুৱা টাইপত পূৰা চালিয়া প্লেচ এটা আছে। কেমেৰাত ইমান খাছ অহা নাই। সেইফালেও কিবা এটা গল্ডেনৰ কিবা কিবি বনোৱা আছে।
তাৰপিছত না গল্ডেন পাগোৰা কোৱা নাই, বেলেগ কিবা কৈছোঁ আৰু গল্ডেন কিবা আৰু হয়। তো ইয়াত আমি অলপ ফটো তুলি লওঁ, ফটো এটা তুলি লওঁ। আমি আহি ইয়াতে চৌখাম পালোঁ আৰু চৌখামৰ চিনটো এনেকুৱা, কিন্তু এইখনত সৰু মোৰ টাউন হয় আৰু ক'বলৈ গ'লে। তো এনেকুৱাকৈ চিনটো আছে। আমি ইফালৰ পৰা আহিলোঁ, তো নেক্সট আমি চাবিৰ কিবা লৈছে, তো আমি নেক্সট এইফালে যাম, চিধা যাই আছোঁ। অলপ দূৰ যোৱাৰ পিছত আমি পাই যাম আৰু। আহি এতিয়া গৈ আছোঁ, অন দা ৱেত এটা বস্তু দেখিলোঁ মানে কি, গছ এজোপা ইমানে প্ৰকাণ্ড হয়, তো গছজোপা পুৰণা মানে এজোপা চক ভাঙি, এইডালটো ব্ৰাঞ্চটো ভাঙি মেলি কিবা হৈ মেলি মানে এই ঘৰটোত পৰি থাকিলে। তাৰপিছতো এইটো কাটাকাটি হৈছে। এইটো মন্দিৰ আছিল বুজিছ, গছডাল চানা ইমান ডাঙৰ প্ৰকাণ্ড গছ। কেমেৰা ঢুকি নাপাইছে, পলাওঁ ইয়াৰ পৰা পলাওঁ, বৰষুণ আহি যাব পাৰে। কি মজা আহি গ'ল বৰষুণ। তো আমি এতিয়া ইয়াত ৰখি দিছোঁ, উপায় নাই, ভালকৈ বৰষুণ দি আছে, তো ইয়াত ৰ'ব লগা হ'ল। এতিয়া অলপ ৰৈ লওঁ, বৰষুণটো কমক, তাৰপিছত ষ্টাৰ্ট কৰিম আকৌ। আহি গ'ল ফাটাফাটি বৰষুণ। সফৰ মে ৰুকাৱট, সফৰ মে চেদ, যাব লাগে এফালে, দি আছে বৰষুণ। আৰু এতিয়া খাই আছোঁ চানা বাদাম ভুজিয়া, খুৱাই আছোঁ কুকুৰক, খাই আছোঁ নিজেও। চাবিৰে বেগ লৈ ৰখি আছোঁ। বৰষুণ ষ্টাৰ্ট হৈ গ'ল, আমাৰ একো অপশ্যনে নাই ৰখিবলৈ ক'তো। আমি এতিয়া এই গছজোপাৰ তলত ৰখিছোঁ। ফোনটো অলপ পিছত ভিজি যাব, আমি চব ভিজি মেলি বৰবাদ। এইটো বৰষুণত ভিজি আছে, এইও ভিডিঅ' বনাই আছে, ময়ো ভিডিঅ' বনাই আছোঁ। ময়ো তিতি গ'লোঁ, মোকো এবাৰ অলৰেডি দেখাই দিওঁ। এইটো মই পূৰা তিতি মেলি বৰবাদ। তো চাওঁ আমি কি কৰিব পাৰোঁ। ইয়াত কোনো জেগা নাই, এইফালেও কোনো জেগা নাই থাকিবলৈ। এই গাড়ীখন ৰখি আছে, গাড়ীখনতো মানুহ চানুহ নাই, আমাক যদি উঠাই ল'লে অলপ ভাল আছিলে, কিন্তু এতিয়া কোনো মানুহ নাই। আৰু এইফালে পূৰা ধামাকা বৰষুণ হৈ আছে। তো আমি বৰষুণত এতিয়া ভিজি ভিডিঅ' কৰি আছোঁ। আৰু মোৰ কেমেৰা যদি ভিজি গ'ল, অ' মাই গড, গ'ল মোৰ। তামাম বৰষুণ, ৰজত সেইটো তাত ৰখি আছে, আৰু আমি বাইক ইয়াত ৰখালোঁ এনেকৈ, আকৌ ৰখিব লগা হ'ল। তো ইয়াত এনেকৈ ৰখি আছে, চব মানুহ ভিজি ৰখি আছে। আৰু এইটো আমাৰ চাবিৰ চব ভিজি গ'ল তাৰ। এতিয়া চাবিৰ ছাগলীৰ লগত শুব অলপ টাইম বৰবাদ। আৰু মোৰ জেকেট ভিজি গ'ল, বেগ ভিজি গ'ল, আল্টিমেটলি চব ভিজিল আৰু। তো ইয়াত আহি পাই গ'লোঁ, পাই মেলি এতিয়া বহি আছোঁ বৰষুণৰ কাৰণে ৱেইট। দাদা চাদৰ এটা লৈ ল'লে, আৰু মই বাটৰ গিৰিক কেম গামোৰা আছে দেই, গামবুঢ়া মানুহে। এতিয়া আমি জিবি নাম গামবুঢ়া মানুহ। আমি এতিয়া পৰশুৰাম কুণ্ড যাম, ইয়াত ৰেষ্ট লৈ আছোঁ। আৰু আমাৰ লগত অৰুণাচল প্ৰদেশ ডিষ্ট্ৰিক্ট বাটৰ চাৰ্কেল, মেৰা নাম জিবি গামবুঢ়া। ঠিক ধুনীয়া এটা চিন। এইফালে এটা মানে এনেকৈ সৰুকৈ ৰিভাৰখন বৈ আহিছে, আৰু আমি ছাইডত এনেকৈ বাইক থলোঁ। ৰিভাৰখন এনেকৈ বৈ আহিছিলে, পাথৰ এটাত নাম লিখা আছে কামলাং ৰিজৰ্ট। ইয়াতে পাৰ্কিং, আমি লগাই দিলোঁ পাৰ্কিঙত। আৰু এইটো ছাইডটো এনেকৈ বৈ গৈছে এইফালে, আৰু এনেকুৱা ভিউটো সাঁতুৰিবলৈ নোৱাৰিম। আৰু ব'লা আমি এতিয়া লাঞ্চটো কৰি লওঁ, ব'লক আমি ভিতৰলৈ লৈ যাওঁ। ভিতৰলৈ তাত যাব ট্ৰাই কৰিম। এইটো পাহাৰ, মজা চিন আৰু আল্টিমেট। গৈ আছোঁ, ৰজত কনফিউজ হৈ আছে ক'ত বহিব ক'ত নবহিব। বহুত ধুনীয়া জেগা বে, নেচাৰেল এটা প্লেচ হয়। আৰু alcohol is not the answer, it just makes you forget the questions. কোনোবা বেলেগ এটাত বহি দিওঁ আৰু। खाना मिलेगा कि नहीं अभी? कुछ भी नहीं मिलेगा क्या अभी? खाने के लिए मिलेगा? मेनू पूछो। ষ্টেপ কেইটা দি নামিলে এইফালে ৰিজৰ্টটো, ধুনীয়া বে, মজা। আৰু সেই তাত আমাৰ বাইককেইটা থৈ আহিছোঁ এই তাত। আৰু এইফালে এনেকুৱা ভিউটো ধুনীয়া এটা প্লেচ। এইফালে এখন সৰু কাঠৰ দলঙো বনাই থৈছে, মজা মজা জেগা আছে। ৰছীও দি থৈছে ইয়াত এনেকৈ মানুহ পাৰ হ'বলৈ। তো মই ইমানটোলৈকে যাব পাৰিম, তো খোজকাঢ়ি পাৰ হৈ যাব পাৰি, বালি ওলাই আছে, ধুনীয়া জেগা বে। আহি পামগৈ আৰু পাহাৰত জাষ্ট উঠিছোঁ, এটা মজা চিন পাই গ'লোঁ। চিনটোত আমি ৰখিছোঁ, ৰখি মেলি চবকে দেখুৱাওঁ। এনেকৈ নদীখন এইফালৰ পৰা বৈ আহিছে পাহাৰৰ মাজে মাজে, আৰু পানীৰ কালাৰটো চব কেনেকৈ ইমান খাছ অহা নাই, তথাপিও চালিয়া এটা কালাৰ।
আৰু আমাৰ হিৰো ৰজত পজ দি আছে ফটোৰ বাবে ৰজত ফটোৰ বাবে পজ আৰু আমাৰ বাইক আৰু নদীখন এনেকৈ কৰি এফালেদি বৈ গৈছে এতিয়া আমি এফালে যাম পাহাৰৰ ওপৰলৈ আৰু এফালেদি এনেকৈ নদীখন বৈ গৈছে ধুনীয়া এটা পৰিৱেশ কিনকিনীয়া বৰষুণ ভিজি ভিজি মজা লাগিছে এতিয়া পিকনিক খাবলৈ ভাল লাগিব আমি এনেকৈ এইফালৰ পৰা আহি পালোঁ পাহাৰৰ পৰা প্ৰায় এঘণ্টামান চলাই বৰষুণ দিব তাৰপিছত এতিয়া এইফালে আছে আপোনাৰ কামলাং টাইগাৰ ৰিজাৰ্ভ আৰু এইখন ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত আৰু এইটো পাহাৰ ডাৱৰবোৰ এনেকৈ পৰি আছে এইটো ৰাস্তা গৈছে দলঙৰ তললৈ য'ত ৰজত গ'ল আমি এতিয়া তাক ফ'ল' কৰোঁ আৰু এইটো ৰাস্তা এনেকৈ গৈ এই ব্ৰিজখনত গৈছে এইফালে গ'লে আমি তেজু ওলাব পাৰিম আৰু আল্টিমেটলি কি হৈছে যাব নোৱাৰিম এই তাত এইখিনি লেণ্ডশ্লাইড হৈ গ'ল ৰাস্তা বন্ধ চ' আমাক যাব মনা কৰিলে দাদা এখনে আৰু এইটো গৈছে পৰশুৰাম কুণ্ড এইটো পৰশুৰাম কুণ্ড আপোনালোকে চাব পাৰে এতিয়া ব'লক আমি এই ৰাস্তাটোৰ লগতে ফোন কৰি আছে ফোন মোৰ ভাইব্ৰেট আমি এইফালে যাওঁ গৈ আছোঁ আমি ৰিচিভ কৰি সি তলত মাতিছে আমি তললৈ যাওঁ পৰশুৰাম কুণ্ড এইফালে যায় না পজ কৰিবি আমি গৈ আছোঁ পৰশুৰাম কুণ্ড তললৈ গৈ আছোঁ ৰজতৰ পিছে আমি গৈ ৰজতৰ পিছে কেলৈ যাম আমি ভগৱানে বনাইছে প্ৰকৃতি 3000 के यहाँ बनाना है जरूरी মই বেয়া ৱৰ্ড ওলাইছে এইটো এডিট কৰি দিবি হা প্লিজ ইয়াৰ কি পিকনিক বানানা है तो 3000 হৈছিল কাৰণে ৰাস্তাটো বন্ধ না এইফালে ন এইফালে তো ফাইনেলি আমি আহি পাই গ'লোঁ ইমান দূৰৰ পৰা আহি জেকেট চেকেট এনেকৈ ধুনীয়াকৈ হৈ এইবিলাক মেলি দিছোঁ চব কাপোৰ কানি চেঞ্জ আৰু বাইককেইটা ইয়াত ৰখাইছোঁ ইমানেই এটা ধুনীয়া পৰিৱেশ মানে নেচাৰেল চব আমি দেখাই আছোঁ এতিয়া পৰিৱেশটো চাই লওক ধুনীয়া আছে আমি এনেকৈ এইটো ৰাস্তা দি এনেকৈ এইফালৰ পৰা আহিলোঁ এনেকৈ কৰি এইটো ৰাস্তা ইয়াৰ পৰা যোৱা ওপৰৰ পৰা আহিলোঁ তো আহি পাই এইটো ৰাস্তা এই দলংখনত যাম আমি লেণ্ডশ্লাইড য'ত হৈছে চাই আহিম দেখাম ক'তনো লেণ্ডশ্লাইড হৈছে আৰু পানীৰ যিটো ফ'ৰ্চ শব্দটো শুনিছে নাই নাজানো ভিডিঅ'টোত কিন্তু এনেকুৱাকৈ বহুত তললৈ হয় ইয়াৰ পৰা প্ৰায় 20-30 ফুট তলত হ'ব আৰু পানীখিনি পূৰা ঘোলা পানী মানে বৰষুণ দি আছিল ন চ' পানীৰ কালাৰটো অলপ ডেঞ্জাৰ আহিছে আৰু এইফালে এনেকৈ আছে আমাৰ এইকেইটা পাৰ্টনাৰকেইটা চাবিৰ টি চাৰ্ট লৈ আহিছিলি তই আৰু এইফালে পিকনিক স্পট আছে কিন্তু পিকনিক স্পটটোত আমি নাযাওঁ এনেই 200 টকা লাগিব বাইকখন পাৰ কৰিবলৈ চ' এতিয়া আমি অলপ ইয়াতে ৰেষ্ট লৈ মেলি কিবা এটা খাই মেলি ধুনীয়াকৈ যাম আৰু ডাৱৰবোৰ কি ধুনীয়াকৈ পাহাৰটোত লাগি আছে কি মজা চিন আৰু এইটো লেণ্ডশ্লাইড হৈ পাহাৰটো ভাঙিলে ফাইনেলি চব খুলি দিলোঁ মোজা এনেকৈ খুলি দিলোঁ জোতা চোতা চব খুলি জেকেট চেকেট পেণ্ট খুলিব নোৱাৰোঁ না পেণ্টটো ভিজি গ'ল তাৰপিছত আৰু মানুহ ধেৰ আহিছে আৰু ৰজত আমাৰ ফটোগ্ৰাফী লাগি গ'ল ঐ মোক তুলি দিবি ঐ গৰু আৰু চাবিৰ আমাৰ পজ হৈছে বেছি দূৰত নাযাবি পৰি থাকিবি আৰু ইফালে এনেকুৱা চিনটো মজা চিন এটা হৈ আছে আৰু লাঞ্চ আমি এয়াই আৰু ফ্ৰুটি কেকটো ক'ত গ'ল কেক খাই দিলোঁ চিপছ এইটো লাঞ্চ চলি আছে আমাৰ ফ্ৰুটি খোৱাৰ মজাই বেলেগ নদী কিনাৰত বহি তো ফাইনেলি আহি গ'লোঁ পাথৰৰ গুলগুল এই আলুৰ মাজত আলু একদম আলুখিনি ওপৰৰ পৰা অথনি তাৰ পৰা দেখাই আছিলোঁ চাবিৰ তাত বহি আছে তো আমি তলত এনেকৈ এইটো কাঠৰ চিৰিকেইটা দি নামি আহিলোঁ তো ৰজত নামি আহি আছে ময়ো নামি আহি অলৰেডি পালোঁ আৰু এখন দলঙৰ তল পানীৰ স্পীড আৰু এনেকুৱা এটা চিন হৈ আছে ইয়াতে পানীবোৰ খেলি আছে ইয়াত তো এইটো পানীবোৰ কি ধুনীয়া এটা পৰিৱেশ আৰু দুটা পাহাৰ হয় এটা এইটো চাইড লেণ্ডশ্লাইড হৈ গ'ল উঠবে পানী মোৰ গাত আহি গৈছে চ' লেণ্ডশ্লাইড হোৱাৰ পিছত পাথৰ মানে এইবিলাক পানীবিলাক গৈ আছে আৰু ফালি শব্দ শুনক
না 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 জানে দো না ও কিয় ৰখি গলি हैप्पी बर्थडे सब हैप्पी बर्थडे हो যাব মাৰিলেও লাভ নাই বহুত বেয়া বেয়া গালি যাব তাৰপিছত মই কমেণ্ট দি দিম মানুহবিলাক লগাই দিম কেলা এইটো ভিডিঅ'ত কেলা এনেকৈ বেয়া বেয়া গালি দে মই বহুত বেয়া বেয়া মানুহ আছে দেই हैप्पी बर्थडे নকৰোঁ চালি ভিডিঅ' ৰম্বা ho 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 ৰম্বা ho 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 চিন দেখি গ'লোঁ আমি চিনটো দেখাবৰ কাৰণে আকৌ ৰখাই ল'লোঁ বাইক তো এইটো এনেকৈ গৈ পেলাই ইয়াতে এটা ইউ টাৰ্ণ আছে ইউ টাৰ্ণটো এনেকৈ ওপৰলৈ যায় আৰু কিন্তু ছাইডৰ যিটো চিন আছে চাওক এক্সট্ৰা অৰ্ডিনেৰী এটা খাটাৰনাক চিন বনি আছে এইটো যে চিনটো এইফালে ডাৱাৰ পাহাৰ লেণ্ডশ্লাইড এইটো লেণ্ডশ্লাইড হয় আৰু এইখিনি নদীখন এনেকৈ বৈ গৈছে পাহাৰৰ মাজেদি আৰু আমি এনেকৈ যাম আৰু তো বাজি গ'ল এতিয়া 2:30 আৰু আমাৰ টাইম হ'ল ঘূৰিবৰ কাৰণে এইটো লাষ্ট চিন ইয়াৰ পৰা আমি আৰু আগলৈ নগ'লোঁ কাৰণ ইয়াত ক'ৰবাত লেণ্ডশ্লাইড হৈছে ওপৰত এইটোত লেণ্ডশ্লাইড হৈ ৰাস্তা ব্লক চ' আমি যাব নোৱাৰোঁ তাৰপৰা অলপ দেখাই দে এইটো আমাৰ চাবি আছে চাবিৰ ওপৰত লেণ্ডশ্লাইড হৈছে চ' আমাক এজনে ইনফৰ্ম কৰিলে আমি নাযাওঁ এইটো কাৰণে নাযাওঁ এতিয়া আমি বেকটো আকৌ বেক হ'ব লাগিব চ' আমি এতিয়াই বেক কৰি দিছোঁ কাইলৈ এপইণ্টমেণ্ট ল'ব আছে তো এতিয়া যাওঁ মজা চিন চাই ভাল লাগিল যাব মন যোৱা নাছিল ঠাণ্ডা বতাহ কিন্তু এতিয়া যাওঁ ৰাজত এতিয়া গৰম ব'লা তো আজিলৈ ইমানতে সমাপ্ত আৰু আগলৈ যদি কিবা ইণ্টাৰেষ্টিং পাওঁ দেখাম খাব লাগিব ইমানে সমাপ্ত এতিয়া খাবলৈ আছে খোৱাম ক'ত সেইটোতো পাক্কা দেখাম বাই বাই এই এটা পাহাৰ দুটা পাহাৰ তিনিটা পাহাৰ চাৰিটা পাহাৰ মাজেদি এখন এনেকৈ জি বৈ আহিছে তো কি আৰু ইয়াতে বহি আমি খাম আৰু ইয়াতে পাহাৰটোৰ মাজতে এখন আছে এইফালেও কানেক্টিং আছে এনেকুৱা টাইপৰ চিন এটা এইখন বৈ গৈছে ইয়াতে মানুহবিলাক বহি গৈ খাইছে কি দিছে आलू भाजी देखिए ये क्या है चिकन है क्या हाँ चिकन है चिकन आलू भाजी डाली पापड़ सलाद सब्जी और यही सब है ना हाँ यही सब আৰু ইয়াত খাওঁ লাঞ্চটো কৰি লওঁ আমি আৰু এইটো পৰিৱেশটো বৰষুণ আহিলে পাহাৰত এইটো ষ্টাইলত আহে তাৰ এইটো চাইড ক্লিন সেইটো চাইড কি চাহ লাগিব ফিল কৰিব পাৰিবা বৰষুণটো খাই মেলি হৈ গ'ল ফাইনেলি এতিয়া আহি গ'ল আকৌ বৰষুণৰ কাৰণে আমি অলপ টাইম ইয়াতে হোল্ড কৰিম উপায়টো নাই কি কৰিম বৰষুণ আহিছে তো ইয়াতে হোল্ড কৰোঁ আৰু চাওঁ কি ধুনীয়া ধুনীয়া প্লেচ হয় দেখাই আছোঁ বৰষুণ আহিলে কেনেকুৱা লাগে ইয়াত বহুত ধুনীয়া এটা চিন হৈ আছে মেঘ ডাৱৰ চব মিক্স হৈ সেইটো এনেকুৱাকৈ এটা ধুনীয়া আৰু ঘূৰি আহি থাকোঁতে এইটো পাগোৰা আৰু এতিয়া আমি ৱেলকাম টু কংমুখাম গোল্ডেন পকোৰা ফটাফটি গৈ আছোঁ ভিডিঅ'লৈ গৈ আছোঁ এতিয়া গল্ডেন পাগোৰাৰ এইটো লাষ্ট পইণ্টটো চাই যাওঁ আৰু মোকে বেয়া কৰিছোঁ মোৰ হাতটো লছ টিকেট দি দিলে এতিয়া গল্ডেন পকোৰাৰ ভিতৰত পাকোৰা নহয় ভাই পাগোৰা ডালিকা মজাক নকৰিবি এটা বস্তু ফটোমি কৰা নাই ন এতিয়া ভিডিঅ'লৈ গৈ আছোঁ সঁচাই ফেচবুকত দেখোঁতে সৰু লাগিছিলে ন ডাঙৰ লাগে এইটো পকোৰা আহি গ'লোঁ গল্ডেন পকোৰা ফাইনেলি মনৰ এটা আশা পূৰণ হৈ গ'ল এইটো হৈছে ফ্ৰণ্ট ছাইডটো গল্ডেন পকোৰাটো চবে চেলফি লৈ আছে মুখে কোনো ফটোকপি তুলি দিয়া নাই আৰু এইটো এটা কেমেৰা দি দিলে ধৰি পেলাই অঁ ৰাজত সেইটো কি হয়
মাছ আছে ব'লা চাওঁগৈ মাছ চাবলৈ যাওঁ এতিয়া তুমি কোন সেই ফটোৱা কথা ন ফালেও আছে এণ্ট্ৰেঞ্চ সেই আছে চব জেগাতে ভগৱান সেইটোত মাছ আছে ন পানীটো কম থাকিলে দেখি পায় ভালকৈ পানী সেইটো ছাইডৰ পৰিৱেশটো ইয়াত কিন্তু টাইম পাছ ভাল হ'ব গল্ডেন পাগৰা চাই আমাৰ হৈ গ'ল কিন্তু বেক চাইড গোটেইখিনি চাই মেলি হ'ল তো আমি এতিয়া যাওঁ বেক ডিব্ৰুগড় বাজি গ'ল 5টা তো ব'লে আজি যাওঁ ইয়াতে ইমানতে সমাপ্ত ব্লগ শ্লগ আৰু এইফালে এটা মজা টেম্পল এটা বনাই থৈছোঁ এইটো আমি দেখাই দিয়া য'ত আৰু দাদা বাই বাই সিমানতে সমাপ্ত আজিলৈ চানডে খতম এতিয়া ডিব্ৰুগড়ত গৈ লগ পাম থেংক ইউ হৈ গ'ল